অন্য মানুষ ছোৱালী দেখিলে খুন একদম গৰম হৈ যায়। আজি আজমল ডাঙৰে যিবিলাক কথা কৈছে প্ৰতিটো কথা একদম 100% সত্য কথা কৈছে। লাভ জেহাদ কৰা যিবিলাক মুছলমান আছে সেইসকলৰ মা দেউতাক নিজৰ যে ভুলটো স্বীকাৰ কৰিব লাগে সেইটো কথা আজিলৈকে শিকোৱাই নাই। আপোনালোকে কথাটো হয়তো গমেই পায়, সত্যৰ বোলে সদায় জয় আৰু সত্য কথা কেতিয়াও কিন্তু লুকাই নাথাকে। ইয়াৰে প্ৰমাণ দিলে আজমল ডাঙৰীয়াই, কিয়নো মুছলিম সম্প্ৰদায়ৰ এজন মুন্সী মানুহ হৈ কেনে তেখেতে নিজে কৈছে বেলেগ সম্প্ৰদায়ৰ যিবিলাক ছোৱালী আছে সেইবিলাক ছোৱালীক দেখা পালে যিবিলাক নেকি মুছলমান ল'ৰা ছোৱালী আছে সেইসকলৰ গাৰ তেজ নহয় একদম গৰম হৈ যায়। সিহঁতে এনেকুৱা ভাবে যে সেই বেলেগ সম্প্ৰদায়ৰ ল'ৰা ছোৱালীবিলাকক কেনেকৈ মানে লাভ জেহাদৰ থ্ৰুত মানে নিজৰ কবলত আনিব পাৰি, কেনেকৈ মানে লাভ জেহাদৰ প্ৰলোভন দি কিনে সেই ছোৱালীটো মানে ভাল পাই কিনে নিজে বিয়া পাতিব পাৰি সেইটো মানে প্লেনিং কৰে। আৰু সেইটো যদি কিবা কাৰণে কৰিব নোৱাৰে তেতিয়াহ'লে বলৎকাৰ হ'লেও কৰে, কিয়নো সেইসকল মুছলিম ল'ৰাৰ বেলেগ সম্প্ৰদায়ৰ ছোৱালীবিলাক দেখা পালে গাৰ তেজবিলাক এনেই গৰম হৈ থাকে। সেইকাৰণে যিমান জঘন্য অপৰাধবিলাক কৰে সেই মুছলিম মানুহেই কৰে। আজি আজমল ডাঙৰে যিবিলাক কথা কৈছে প্ৰতিটো কথা একদম 100% সত্য কথা কৈছে। আজমল ডাঙৰে সেই মুছলমান ল'ৰাসকলক লৈ কিনে কি কৈছিলে মই স্ক্ৰীনত দিছো, এবাৰ চাওকচোন আপোনালোকে। অন্য মানুষ ছোৱালী দেখিলে খুন একদম গৰম হৈ যায়, ৰাস্তাত ছোৱালীবিলাক চলিব নোৱাৰে। চাইছে না আপোনালোকে আজমল ডাঙৰে যিটো কথা কৈছে একদম 100% সত্য কথা কৈছে। এতিয়া হয়তো আজমল ডাঙৰে কথাবিলাক লৈ কিনে বহুত মুছলমান মানুহে কণ্ট্ৰভাৰ্চি কৰিব পাৰে, কিয়নো সিহঁতে নিজৰ ভুলটো কিন্তু কেতিয়াও স্বীকাৰ নকৰে। সিহঁতে জন্মৰ পৰাই নিজৰ ভুলটো স্বীকাৰ কৰিব শিকাই নাই। লাভ জেহাদ কৰা যিবিলাক মুছলমান আছে সেইসকলৰ মা দেউতাক নিজৰ যে ভুলটো স্বীকাৰ কৰিব লাগে সেইটো কথা আজিলৈকে শিকোৱাই নাই, যাৰ কাৰণে মানে বেলেগ সম্প্ৰদায়ৰ ছোৱালীবিলাক চালে গাৰ তেজ একদম গৰম হৈ যায়। আজিৰ এই তাৰিখত কেইটা হিন্দু মানুহৰ কেছ আছে আৰু কেইটা মুছলমান মানুহৰ কেছ আছে আপোনালোকে এবাৰ লক্ষ্য কৰিছেনে? আপোনালোকে লক্ষ্য কৰা নাই? 100ৰ ভিতৰত 95% হৈছে মুছলিম মানুহ আৰু বাকী 5% হৈছে বেলেগ সম্প্ৰদায়ৰ মানুহ। আজি আজমল ডাঙৰে যিবিলাক কথা কৈছে প্ৰতিটো কথা সত্য কথা কৈছে আৰু সত্য কথা কেতিয়াও লুকাই নাথাকে, যাৰ কাৰণে মানে আজমল ডাঙৰে আজি নিজে মুখে স্বীকাৰ কৰিব লগা হৈছে। আৰু আজমল ডাঙৰেৰ কথাত আজি কিন্তু বহুত মুছলমান আছে, বহুত মুছলমানে কিন্তু ইয়াৰ প্ৰতিবাদ কৰিছে। প্ৰতিবাদ হোৱাৰ মেইন কাৰণটো হৈছে সিহঁতৰ নিজৰ ভুল কেতিয়াও স্বীকাৰ নকৰে, যাৰ কাৰণে মানে সিহঁতে কি কৰিছে আজমল ডাঙৰে কথাবিলাক লৈ কিনে প্ৰতিবাদ কৰি আছে। যিবিলাক মুছলমান ল'ৰাকে লাভ জেহাদ কৰে সিহঁতে জানে যে এইটো আমি ভুল কৰিছো, কিন্তু ভুল কৰিলেও কিন্তু চাব নিজে মুখে কিন্তু স্বীকাৰ নকৰে, সিহঁতে ইচ্ছাকৃতভাৱে ভুল কৰে। আৰু যিসকলে নেকি ইচ্ছাকৃতভাৱে ভুল কৰে তাক কিন্তু ভুল বুলি ধৰা নহয়, সেইটো এটা অপৰাধ বুলি ধৰা হয়। আজি হয়তো মোৰ এই ভিডিঅ'টো লৈ কিনে কিছুমান এনেকুৱা গেদা আছে যিবিলাক গেদা নেকি এই ভিডিঅ'টো লৈ কিনে কণ্ট্ৰভাৰ্চি কৰিব, কিয়নো সেইকেইটাৰ মূৰত 5 পইচাৰো মাল নাই, কিন্তু যিটো ভুল কৰিছে সেই ভুলটো যে নিজে মুখে স্বীকাৰ কৰিব সেইটো কিন্তু কেতিয়াও নকৰে। তো বন্ধুসকল বজৰুদ্দিন আজমলে যিবিলাক কথা কৈছে মুছলমান ল'ৰাবিলাকক লৈ কিনে সেইবিলাকৰ প্ৰতি আপোনালোকে কি ভাবে এবাৰ কমেণ্ট কৰি জনাওকচোন। আৰু আজিৰ এই ভিডিঅ'টো প্ৰতিজন মানুহে এটা শ্বেয়াৰ কৰক যাতে সেই অলগদ্ধ তাত ভিডিঅ'বিলাক যায় কেনে যিবিলাক লাভ জেহাদ কৰে সিহঁতৰ মগজত বিবেক বুদ্ধিটো অলপমান ঘূৰি আহক। ধন্যবাদ সকলোকে। জয় অসম।